বহু কষ্টৰ মূৰত আজি হৈ যোৱা SI পৰীক্ষাৰ প্ৰায় ৭৫টাৰ পৰা ৮০টা কুৱেশ্যন আমি ডিছকাছ কৰিম। ৰিজনিং আৰু মেথছৰ লগতে যি গ্ৰেড কুৱেশ্যন সোমাই আছে সকলোৱে ভিডিঅ'টো লাইক এটা কৰিব আৰু কাষতে লিখি থোৱা ছাবস্ক্ৰাইব বটনটো আপোনালোকে চুই থ'ব। এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। প্ৰথম যিটো কুৱেশ্যন সেই কুৱেশ্যনটো আমি যদি চাওঁ, ৰসলাস লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসৰ নাম হৈছে অপশ্যন চি পদুম কুঁৱৰী। আমি ইয়াত কিছুমান কুৱেশ্যন স্ক্ৰল কৰিম, যিবিলাকৰ কুৱেশ্যন আমি ভালদৰে পোৱা নাই সেইবিলাক আমি দিয়া নাই। প্ৰায় 15 পৰা 20টা কুৱেশ্যন আমি ডিছকাছ কৰা নাই আৰু আমি প্ৰায় 80টামান কুৱেশ্যন আমি ডিছকাছ কৰিম। আপোনালোকে কিমানটা শুদ্ধ কৰিলে সেইটো আপোনালোকে নিজে নোট কৰি যাব। আৰু এই পেপাৰখনৰ চিৰিজটো হৈছে পেপাৰ চিৰিজটো আমাৰ হাতত পৰিছে এইখন। আমি ডিছকাছ কৰিম। এইখন যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকৰ ভাল হ'ব। যদি চিৰিজটো বেলেগ তথাপিও আপোনালোকে ইয়াৰ যিবোৰ এনচাৰ সেই এনচাৰবোৰ আপোনালোকে মাৰ্ক কৰি যাব। ৰিম'ট চেন্সিঙত ব্যৱহৃত কি হয় সুধিছিলে, সেইটো অপশ্যন চি EMR শুদ্ধ উত্তৰ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটিগল্পৰ ওপৰত আধাৰিত? অপশ্যন বি সন্ধ্যাৰাগ। এইখিনিতে আপোনালোকক কথা এটা কওঁ যে আপোনালোকে পেবেক স্পীডটো বঢ়াই ল'ব, তেতিয়া ভিডিঅ'টো সোনকালে শেষ হ'ব। কাষতে থকা যিটো ছেটিংছৰ অপশ্যনটো আপোনালোকে চুই পেলাই তাত ওলাব পেবেক স্পীড, আৰু পেবেক স্পীডটো আপোনালোকে নিজৰ ইচ্ছামতে বঢ়াই কমাই ল'ব পাৰে। নোবেল গেছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন ডি উইলিয়াম ৰামছে। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচন আয়ুক্ত? অপশ্যন ডি সুকুমাৰ সেন। ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি? অপশ্যন ডি PT ঊষা। তলৰ উল্লেখ কৰাৰ ভিতৰত কোনটো পিছল কাৰক হিচাপে ব্যৱহৃত হয়? অপশ্যন এ গ্ৰেফাইট। কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ অৰ্থাৎ UPI প্ৰৱৰ্তন কৰিছিল? অপশ্যন বি 2016 চন। স্বৰ্গদেউ চুলিখোৱাৰ কোনটো নামেৰে জনাজাত? অপশ্যন ডি ল'ৰা ৰজা। অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী লাভলীনা বৰগোহাঁই। আলোকবৰ্ষ কিহৰ একক? অপশ্যন এ দূৰত্বৰ একক। লোকসভা ভংগ কৰাৰ অধিকাৰ আছে ৰাষ্ট্ৰপতিৰ। যিটো পুনেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থীক দিয়া পদকটো অসমৰ কোনগৰাকী সাহসী ব্যক্তিৰ নামত দিয়া হয়? অপশ্যন ডি লাচিত বৰফুকন। তেত্ৰিশতম ৰাষ্ট্ৰীয় খেল গুৱাহাটীত অনুষ্ঠিত হোৱা যিটো শুভাংকৰ প্ৰতীক নাম আছিলে কি? অপশ্যন বি ৰংমন। ৰেচম শিল্পত প্ৰাসংগিক গছ হৈছে মৰাপাট। লাচিত দিৱস 24 নৱেম্বৰত পালন কৰা হয়। চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিল? অপশ্যন চি বননি সুৰক্ষাৰ কাৰণে। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক হৈছে অচ্যুত লহকৰ। অপশ্যন চি। সৌৰজগতৰ সেউজ গ্ৰহ হৈছে অপশ্যন বি ইউৰেনাছ। ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ হৈছে অপশ্যন ডি সোৱণশিৰি। কোনটো অনুষ্ঠানে ৰসলাস লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি দিছিল? অপশ্যন এ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভা। অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ হৈছে ভূটান আৰু বাংলাদেশ। অসমৰ লৌহ মানৱ? অপশ্যন ডি বিশ্বনাথ মেধি। একোটা বৰ্ষ 364 দিনৰ সমষ্টি বুলি বিবেচনা কৰা হয়। কোনো এক প্ৰদত্ত বৰ্ষৰ প্ৰথম দিনটো যদি ৰবিবাৰ হয় তেন্তে ঠিক পৰৱৰ্তী বৰ্ষৰ প্ৰথমটো দিন কি হ'ব সুধিছে? অপশ্যন এ সোমবাৰ। নিম্নলিখিত কোনটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয়? অপশ্যন চি 1026। 1 আৰু 100ৰ মাজত দুটা অংকযুক্ত কিমানটা স্বাভাৱিক সংখ্যা আছে? অপশ্যন এ 90টা। কোনো এক বৃত্তত ইয়াৰ ব্যাসাৰ্ধৰ সমান জোখৰ এডাল জিয়া টনা হ'ল। যদি জিয়াডালৰ মূৰকেইটা বৃত্তটোৰ কেন্দ্ৰৰ সৈতে যথোপযুক্ত ৰেখাখণ্ডেৰে সংযোজিত কৰা হয় তেন্তে সৃষ্ট ত্ৰিভুজটো হ'ব এক? অপশ্যন ডি সমবাহু ত্ৰিভুজ।
যদি ডিছকাছ থ্ৰ'ক শ্বৰ্ট পুট বুলি কোৱা হয়, শ্বৰ্ট পুটক জেভলিন থ্ৰ'ক হেমাৰ থ্ৰ' আৰু হেমাৰ থ্ৰ'ক ডিছকাছ থ্ৰ' বুলি কোৱা হয়, তেন্তে জোঙা সঁজুলিৰে কোনটো এথলেটিক ক্ৰীড়া খেলিব লাগে? ইয়াৰ যিটো অপশ্যন এ জেভলিন থ্ৰ'। এখন কাপোৰৰ দোকানত ৰঙা অথবা নীলা ৰঙৰ মুঠ 150টা ফ্ৰক আৰু চাৰ্ট আছে। ষ্টকত দেখা গ'ল 70টা ৰঙা আইটেম আৰু 120টা ফ্ৰক আছে। যদি নীলা ৰঙৰ 18টা চাৰ্ট আছে, তেন্তে দোকানখনত থকা ৰঙা বৰণৰ ফ্ৰকৰ সংখ্যা কিমান? অপশ্যন চি 58টা। কম্পিউটাৰৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম একক হৈছে অপশ্যন বি পিক্সেল। লাফিং গেছ হৈছে নাইট্ৰাছ অক্সাইড। এটা দিনত কেইবাৰ ঘড়ীৰ দুইখন হাত একেলগ হয়? অপশ্যন বি 22 বাৰ। ইয়াত এটা গণিতৰ অংক আহিছিলে 8/88 ইনটু 888 সুধিছিলে। অপশ্যন এ শুদ্ধ উত্তৰ 808008। কেইজনমান চাইকেল আৰোহীয়ে কাকো অতিক্ৰম নকৰাকৈ এক বৃত্তাকাৰ ট্ৰেকত চাইকেল চলাই আছে? ইয়াৰ যিটো কুৱেশ্যন সুধিছে, সেই কুৱেশ্যনৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 6। এটা চাৰিআলিত থকা দিক নিৰ্দেশক এখন ট্ৰাকেৰে খুন্দা খোৱাৰ ফলত আগৰ পূব দিশটো এতিয়া দক্ষিণলৈ নিৰ্দেশিত হ'ল। ইয়াৰ যিটো প্ৰশ্ন আহিছিলে, প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন চি উত্তৰ দিশ হ'ব। নেক্সট সুধিছিলে কোনো এক বিশেষ কোডত 247-এ স্প্ৰেড ৰেড কাৰ্পেট বুজায়, 256-এ ডাষ্ট ওৱান কাৰ্পেট বুজায় আৰু 264-এ ওৱান ৰেড কাৰ্পেট বুজায়। কোডৰ কোনটো অংশই ডাষ্ট বুজায়? অপশ্যন চি 6-এ বুজায়। ইয়াৰ 37ৰ যিটো সুধিছিলে ABCD হৈছে এটা 4 অংকযুক্ত সংখ্যা। ইয়াৰ যিটো এনচাৰটো আমি এতিয়ালৈকে পোৱা নাই। যদি আপোনালোকে পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব। 37 অপশ্যনটো দি দিব আপোনালোকে কমেণ্টত। পাঁচজনী কুকুৰাই 5টা দিনৰ বাবে প্ৰতিদিনে কণী পৰাৰ মুঠ কণীৰ সংখ্যা হৈছে 250টা, তেন্তে 10জনী কুকুৰাই 10 দিনৰ বাবে কণী পাৰিলে মুঠ কণীৰ সংখ্যা কিমান হ'ব সুধিছে। অপশ্যন এ 1000টা হ'ব। তলৰ শৃংখলত অমিল সংখ্যাটো কি হ'ব সুধিছিলে 22, 33, 66, 99। ইয়াৰ যিটো শুদ্ধ উত্তৰ অপশ্যন চি হ'ব 279। ৰমাকান্তই উত্তৰ দিশে খোজ কাঢ়িবলৈ ল'লে। অলপ পিছত তেওঁ সোঁফালে গ'ল আৰু তাৰ পাছত বাওঁ দিশে গ'ল। অৱশেষত 1 কিলোমিটাৰ যোৱাৰ পিছত ইয়াৰ যিটো শুদ্ধ উত্তৰ অপশ্যন ডি পশ্চিম দিশ। 5, 8, 15ৰ চতুৰ্থ সমানুপাতিক হৈছে অপশ্যন বি 24। ইয়াত সুধিছে অৰুণ আৰু বৰুণে এটা কাম 72 ডেইজ দিনত কৰিব পাৰে। বৰুণ আৰু গীতুৱে কোনটো 120 দিনত কৰিব পাৰে? অৰুণ আৰু গীতুৱে সেই কামটো 90 দিনত কৰিব পাৰে। ইয়াৰ যিটো শুদ্ধ উত্তৰ অপশ্যন এ 120 দিনত। এটা 90 মিটাৰ ইনটু 50 মিটাৰ মাপৰ আয়তাকাৰ ভূমিক তাঁৰৰ বেৰৰ দ্বাৰা বেৰিব লাগে। ইয়াৰ যিটো শুদ্ধ উত্তৰ অপশ্যন 46ৰ বি হ'ব। 5গৰাকী বন্ধুৰ ভিতৰত মহেশ কুণালতকৈ ওখ, কিন্তু ইয়াছৰ সমান ওখ নহয়। ইয়াৰ যিটো প্ৰশ্ন আহিছিলে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কুণাল প্ৰথমত থাকিব। যদি 7টা ক্ৰমিক সংখ্যাৰ গড় 20 হয়, তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? অপশ্যন চি 23 হ'ব। যদি এটা গোলকৰ ব্যাসাৰ্ধ 10% বৃদ্ধি হয়, তেন্তে গোলকটোৰ আয়তন কিমান শতাংশ বৃদ্ধি হ'ব? অপশ্যন ডি 33.1% বৃদ্ধি হ'ব। ই হৈছে এৰ পুত্ৰ, ডি হৈছে বিৰ পুত্ৰ। ইয়াৰ যিটো শুদ্ধ উত্তৰ 55ৰ অপশ্যন ডি হ'ব ভিনিহি।
এটা সমবাহু ত্ৰিভুজ এটা বৰ্গক্ষেত্ৰ আৰু এটাৰ ভিতৰৰ পৰিসীমা সমান হয়। ইয়াৰ যিটো শুদ্ধ উত্তৰ অপশ্যন ডি হ'ব। চি গ্ৰেটাৰ দেন এছ গ্ৰেটাৰ দেন টি হ'ব। চৰি, চি লেছ দেন এছ লেছ দেন টি হ'ব। প্ৰশ্নবোধক চিহ্নৰ স্থানত কি বহিব সুধিছে অপশ্যন ডি ON P বহিব। এজন মানুহে যাত্ৰাৰ 3/5 অংশ ৰেলেৰে, 7/20 অংশ বাছেৰে আৰু শেষত 6.5 কিলোমিটাৰ খোজকাঢ়ি অতিক্ৰম কৰিলে 58ৰ যিটো শুদ্ধ উত্তৰ, সেই শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 130 কিলোমিটাৰ। এজন ল'ৰাই 20 কিলোমিটাৰ ঘণ্টা বেগত ঘৰৰ পৰা বিদ্যালয়লৈ যাত্ৰা আৰু ঘৰলৈ উভতি আহে 30 কিলোমিটাৰ ঘণ্টা বেগত। ইয়াৰ যিটো শুদ্ধ উত্তৰ অপশ্যন চি 24 কিলোমিটাৰ ঘণ্টা। এজন ল'ৰাই এটা সংখ্যাক 5/4ৰ সলনি 5/5ৰে পূৰণ কৰিলে ল'ৰাজনে কৰা গণনাত ভুলৰ শতাংশ কিমান? অপশ্যন এ 36%। 2005 8 ফেব্ৰুৱাৰী আছিল মঙলবাৰ। 2004 চনৰ 8 ফেব্ৰুৱাৰী সপ্তাহটো কি বাৰ হ'ব? অপশ্যন চি মঙলবাৰ। আটাইতকৈ ডাঙৰ 4 অংকৰ সংখ্যাক যিটোক 12, 15, 18 আৰু 27ৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পৰা যাব, সেইটো হ'ল অপশ্যন এ 9720। 10 ৰুট অভাৰ প্লাছ ৰুট অভাৰ 25 প্লাছ এনেকৈ এটা সুধিছিলে। ইয়াৰ যিটো মান হ'ব অপশ্যন এ শুদ্ধ উত্তৰ 4। 10টা ইনিংছত এজন ক্ৰিকেট খেলুৱৈৰ গড় সংখ্যা হৈছে 32। ইয়াৰ যিটো শুদ্ধ উত্তৰ অপশ্যন ডি 76। 2025 চনত লেবাৰ স্বৰাজ পাৰ্টি কোনে স্থাপন কৰিছিল? অপশ্যন বি কাজী নজৰুল ইছলামে কৰিছিল। কোম, কণ্টং আৰু কাম্বাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ পোছাক? অপশ্যন এ ৰাভা। কোন চনত অসম নাগালেণ্ডৰ পৰা পৃথক হৈছিল? নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল। অপশ্যন চি 1963। ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল? জালিয়ানৱালা হত্যাকাণ্ড, গণহত্যা। আহোম আৰু মোগলৰ মাজত প্ৰথম ৰণ আৰু শেষৰখন ৰণ হৈছে অপশ্যন চি ইটাখুলি। 2023 চনত কোনে স্বৰাজ পাৰ্টি গঠন কৰিছিল? মতিলাল নেহেৰু আৰু চি.আৰ. দাস। গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখন হৈছে অপশ্যন বি কুশীনগৰ। সমুদ্ৰগুপ্ত ৰাজসভাৰ সভাকবি কোন আছিল? অপশ্যন বি হৰিসেন। ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে আকবৰ ৰাজসভালৈ আহিছিল? অপশ্যন বি উইলিয়াম হকিন্স। আছাম এছ'চিয়েশ্যন প্ৰথম 1905 চনত ডিব্ৰুগড়ত হৈছিল। কামাখ্যা মন্দিৰ নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন চি। শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম হৈছে খেৰসূতী। শ্ৰীমন্ত শংকৰদেৱৰ আচলতে বুঢ়ীমাকৰ নাম আছিলে খেৰসূতী। ইয়াৰ যিটো মাতৃৰ নাম, সেই মাতৃৰ নামটো হ'ব সন্ধ্যা দেৱী, সত্যসন্ধ্যা দেৱী। যদি আপোনালোকে বেলেগ পাইছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিবচোন। এইটো ভুল হ'বও পাৰে। আচলতে শংকৰদেৱৰ বুঢ়ীমাকৰ নামহে আছিল খেৰসূতী। মাতৃৰ নামটো আপোনালোকে জনাবচোন। স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নৌৰোজীয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশন হোৱা চন আৰু স্থান আছিল 1906 চন কলকাতা। ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম আছিল প্ৰভাকৰ বৰ্ধন। বৰ্মন বংশৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ভাস্কৰ বৰ্মনে। নিম্নলিখিত কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল? লৰ্ড উইলিয়াম বেণ্টিং।
কামৰূপৰ প্ৰথমগৰাকী মুছলমান আক্ৰমণকাৰী হৈছে মহম্মদ বখতিয়াৰ খিলজী। অভিৰুচি ক্ৰীড়া দিৱস ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত পালন কৰা হয়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিল? ফৰৱাৰ্ড ব্লক। আৰু 1939 চনত ওলাই আহিছিলে কংগ্ৰেছৰ পৰা, আৰু ইণ্ডিয়ান নেশ্যনেল আৰ্মি পাছতহে গঠন কৰিছিলে। প্ৰথমতে ফৰৱাৰ্ড ব্লক গঠন কৰিছিলে। গান্ধী আৰণি চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত? আইন অমান্য আন্দোলনৰ লগত জড়িত। কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতৰ তথ্য পোৱা যায়? ঋগ্বেদত পোৱা যায়। বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱৰ তলৰ কোন গুহাৰ অংশ? এলিফেণ্টা গুহাৰ অংশ। অৰুণোদয়ৰ প্ৰথমগৰাকী সম্পাদক হৈছে ডক্টৰ নাথান ব্ৰাউন। স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল হৈছে ছাৰ আগদৰ হাইদৰি। আৰু আমি প্ৰায় ৭৫ পৰা ৮০টা আমি ডিছকাছ কৰিলোঁ একেলগে, ভাগ ভাগকৈ ডিছকাছ কৰা নাই। আপোনালোকৰ সুবিধা হোৱাকৈ আমি গোটেইখিনি একেলগে ডিছকাছ কৰিছোঁ। ভিডিঅ'টো সকলোৱে লাইক এটা কৰিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।